নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল সকলোকে মোৰ মাজুলী দেৱযানী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এটা বনৌষধি দৰৱ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰোগটোৰ নাম অসমীয়াত হাঁপানী, ইংলিছত এজমেটিক বুলি কোৱা হয়। ইয়াৰ লক্ষণসমূহ অতিমাত্ৰ কাহ, জ্বৰ, চৰ্দি, ডিঙিত এটা শব্দ হয়। কেতিয়া হয় মানে শব্দটো শুই থকা অৱস্থাত, ৰাতি সেই শুই থকা অৱস্থাত সেই শব্দটো আহে, কুইট কুইট এটা শব্দ আৱাজ আহে। বেমাৰটো বেছি হোৱাৰ টাইমসমূহ একাদশী, পূৰ্ণিমা, আঁউসী, তাৰ 2 দিন বা 3 দিনৰ আগৰ পৰাই বেমাৰটো অতিমাত্ৰা বেছি হয়। ৰোগীজনৰ বহুত কষ্ট হয় তেতিয়া সেইকেইদিনত। আহকচোন কেনেকৈ দৰৱটো তুলি আনি খাব লাগে মই দেখাই দিম। এইজোপা গছ দেখিছেনে আপোনালোকে? এইজোপা নাম চতিয়ানা আৰু ইয়াৰ আগৰ দিনৰ মানুহে তাঁতশাল কৰে। ডাঙৰ গছ হ'ব লাগিব বাৰু। এতিয়া এজোপা সৰু আপোনালোকক চেম্পলটো দেখাবৰ কাৰণেহে মই লৈছোঁ। কিন্তু ইয়াৰ উপকাৰিতাখিনি মই ক'ব বিচাৰিছোঁ। এইটো এটা দৰৱ, বনৌষধি দৰৱ হয়। এইটো হাঁপানী ঘপিয়াই পেলাই এটা আঠা ওলাব ইয়াত। এইটো আঠা ওলাব এই গছজোপাৰ পৰা আঠা ওলাব। সেই আঠাটো অলপ কপাহ ল'ব লাগিব। কপাহে আঠাটো টুকি লৈ 100 গ্ৰাম গাখীৰত এই কপাহখিনি এই বগা যিটো গাখীৰৰ লেখীয়া বস্তু ওলাইছে সেই বস্তুটো টুকি লৈ 100 গ্ৰাম গাখীৰত 10 মিনিটমান জুবিয়াই ৰাখি থ'ব লাগিব। তাৰপিছত এইটো মই আঠাটো আনি 10 মিনিট ইয়াত ডুবাই থ'লোঁ। গাখীৰখিনি 100 গ্ৰাম গাখীৰ, ইয়াত মই 100 গ্ৰাম নহ'বও পাৰে, অলপ কমিব পাৰে, কিন্তু আপোনালোকে 100 গ্ৰাম গাখীৰ ল'ব লাগিব। 100 গ্ৰাম গাখীৰত লৈ 10 মিনিট তিয়াই ইয়াত ৰাখিলোঁ। ৰখাৰ পিছত এতিয়া মই গাখীৰখিনিৰ পৰা কপাহখিনি এনেকৈ মোহাৰি তাৰ যিটো আঠা আছিলে, চতিয়ানা গছৰ যিটো আঠা আছিলে, সেই আঠাটো মই ইয়াত কমপ্লিট মোহাৰি এনেকৈ চেপি দিলোঁ। চেপি দি এতিয়া এইখিনি গাখীৰখিনি ৰাতিপুৱা খালী পেটত খাব লাগিব। যাৰ হাঁপানী আছে সেইসকলে ৰাতিপুৱা খালী পেটত কণ্টিনিউ 5 দিন খাব লাগিব। 5 দিন খোৱাৰ পিছত আপোনালোকে নিশ্চয় প্ৰমাণ পাব মানে 100% মানে প্ৰমাণ আহিবই। সেই প্ৰমাণ পোৱাৰ পিছত মোৰ মানে কণ্টেক্ট নম্বৰ আপোনালোকক দিয়া থাকিব। কৰি জনাব যে কেনেকুৱা পাইছে, এই দৰৱটোৰ পৰা আপোনালোকে কেনেকুৱা পাইছে, উপকাৰ পাইছে নে অপকাৰ পাইছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া মোৰ চেনেলটো সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নেক্সট বনৌষধি দৰৱ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। কিবা জানিব লগা থাকিলে তলত ডেছক্ৰিপশ্যনত মোৰ যোগাযোগ নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।